এতিয়া সৰস্বতী পূজা মূৰ্তি আনিবলৈ যাবলৈ ৰৈ আছোঁ। সিপাৰৰ পৰা গাড়ী আহি আছে, মানে আমাৰ ইয়াত এবাৰ পতা নাই, সিপাত পাতিছে, এইফালৰ পৰা গাড়ী আহি গ'ল আৰু এতিয়া যাম আৰু মূৰ্তি আনিবলৈ। আমাৰ চাইলটো পাতিম বুলি কৈ আছে, কিন্তু ইমান এটা সঠিককৈ গম পোৱা নাই এতিয়ালৈকে। তথাপি মানে আমাৰ চাইল মানে পাতিলে হঠাতে সিদ্ধান্ত হৈ যায়, হঠাতে মূৰ্তি অনা নিচিনা হৈ যায়। সেয়াও আপোনালোকক দেখাম। এতিয়া এইফালে গাড়ী আহি আছে, যাম আৰু উঠি মেলি। অঁ, এয়া আমাৰ ছাবস্ক্ৰাইবাৰ, এয়া মূৰ্তি আনিবলৈ যাবলৈ আমি ৰেডি। এতিয়া কিমান ডাঙৰ মূৰ্তি ক'ত বুকিং কৰি থাকে গম পাৱ নাই? গম নাপাওঁ। বাকীগাল কি হ'ল? আমি এতিয়া মূৰ্তি নিয়া জেগা আহি পাই গ'লো। এইফালে মানুহ এঘৰৰ পাঁচজনীকৈ ঘৰত মানে বনাইছে মূৰ্তি। কোনখন এইখন নেকি? ডাঙৰ মূৰ্তি। এইখন ন আহি যায়, আহি আছে পাব এইখন ফালে এখন বনাই আছে, কালাৰ কৰি আছে। ব্লগ আপুনিয়ে বনায় ন? অকলে বনায় নেকি? অকলে ন? কিমান মান দিন লাগে এনে এখন? এতিয়া আমি যদি এখন নিম ডাঙৰখন, এখন এসপ্তাহ 10 দিন লাগি যায় ন? মানে অৰ্ডাৰ দিয়া মতেহে বনাই এখন। মেইনলি এইজন আৰু এইফালে পন্থ আছে, ল'ৰা ছোৱালী ধৰ সকলোৱে ধৰক যিমান আছে, যিমান য'ত আছে ধৰক আৰু দেই। অঁ, এইখন বুলি ভাবিছিলোঁ, এইখন নহয় দেই, এইখন ধৰক চবে সহযোগ। যা আকৌ তোৰ নিচিনা মানুহ নধৰিলে কেনেকৈ হ'ব বাৰু? এই বেছি ওপৰলৈ নহয় দেই, অকণমান তললে। কি হ'ল? এই পোৱালিলে ক'ত গ'ল? কি হ'ল? গাই দিকে পাইছে, মূৰ্তি আহি গ'ল। দিছে এটা পিছফালে ধৰ, এই বাঁহডালত ধৰিবি, এই বাঁহডালত ধৰ। অঁ, এই ডালত, এই ইয়াতে ধৰি ল, হাতখন ভৰাই ল ভালকে, ইয়াত আউজি ল। এটাই ফালে যা। অঁ, এটা চাইডে ধৰি ল। হৈ গ'ল। কি হ'ল? মুখৰ মাতে নাই, নাহোঁতে চিৰিম বুলি কৈছিলি। চিকেটটো দিছে ন? দেখিছোঁ, এয়া ভাল দেখিছোঁ, ধনক ভাল। আমি যাবলৈ ৰেডি এতিয়া। ডাঙৰকে চিঞৰ। আৰু ডাঙৰকে চিঞৰ। জয় সৰস্বতী মাতৃকে। চিঞৰ। আৰু এইফালে আমাৰ গাড়ী আহি আছে, দেখিব পাইছে। ইয়াত আছে সৰু ল'ৰা ছোৱালীখিনি, ইয়াত আছে অকণমান মানে জোখৰে মূৰ্তি ধৰিব পৰা। কি হ'ল? অনতে ভইচ নাই নেকি? চিঞৰ। যা দেই, বাই যাব। আমাৰ চাৰিত মানে পটকৈ সিদ্ধান্ত হোৱা হৈ গ'ল, এতিয়া মূৰ্তি আনিব। আৰু মূৰ্তিৰ কাৰণে এইফালে পিছফালে দিছে টকৌপাত দিব লাগে, যিহেতু সৰস্বতী পূজা মূৰ্তিখনৰ পিছফালে টকৌপাত থাকে, আপোনালোকে গম পায়। আৰু তাকে টকৌপাত দেখিলে লৈ পিনে গৈ আছোঁ চাৰিলে। ব'লক, মূৰ্তি আনিবলৈ গ'ল হেনো, আহি পাবহি অকণমান দেৰিকৈ। এতিয়া পাতখিলা লৈ পিনি প্ৰথম গৈ আছোঁ, ব'লক।
চাইল্ড পাই গ'লো আৰু আমাৰ এই জিৰণি ঘৰতে পতা হ'ব মানে সৰস্বতী পূজা আগতেও সৰস্বতী পূজা জিৰণি ঘৰতে পতা হয় আৰু এইবাৰ ইয়াতে পতা হ'ব অকণ মানে মূৰ্তিখন এতিয়া কিমানখন মানে মূৰ্তিখন থ'বলৈ জেগা বনাবলৈ আছে এইফালে আগতে চাং দি পিনি এনেকৈ থোৱা হয় আৰু মাটি চাটি আনি মানে আমি ৰাতিহে কৰা হয় মানে আমাৰ মানে ইয়াত মানে ঘপককৈ মানে সিদ্ধান্ত লোৱা হয় ঘপককৈ পাতি দিয়া হয় এতিয়া বাহনি চাহনি লৈ আহিছোঁ অকণমান চফা তফা কৰি মেলি লওঁ তই পাতখিলা আঁতৰা পানী মাৰিব লাগিব পাতখিলা আঁতৰা এই চফা তফা কৰি মেলি লওঁ তাৰপিছত দেখাই আছোঁ বহুত লেতেৰা হৈ আছে মানে দেখিছে ন অৱস্থা বহুত বেয়া পানী চানী মাৰি পুৱা চফা কৰিব লাগিব একদম অৱস্থা বহুত বেয়া হৈ আছিলে অলপতো এতিয়া বহুত চফা হৈছে তথাপিও আৰু চফা কৰিবলৈ আছে সেইফালে পাৰ্থ মই লাগি আছোঁ মূৰ্তি আনিবলৈ মানে গুচিয়ে গ'ল আহি পিনি মূৰ্তিখন থ'লে জেগাটো লাগিব ন ভালকৈ সেইটো কাৰণে আমি চফা কৰি আছোঁ সেইবিলাক চাওক গোটেই চিখৰটিকো খাই পিনি মানে টিক চিকবিলাক চব পেলাই দিয়ে কালাৰ বহি গৈছে গোটেই লাগি যা কামত লাগ পাৰ্থ এইফালে ফাইনেলি এতিয়া চফা কৰি হৈ গ'ল তথাপি ইমান চফা নহ'লে তথাপি চফা হ'ল আৰু যথেষ্টখিনি বহুতখিনি চফা হ'ল जय सरस्वती माता की जय जय सरस्वती माता की जय हां ओ दादी और हां मोबाइल सिंगल लोग बैठ गए ए पिटी एफाला दे बाबू जा ए बारा मोबाइल এইফালে আমাৰ মূৰ্তি অনা হৈ গ'ল সৰস্বতী পূজা এতিয়া এই দোকানৰ ভিতৰত ভৰাই থোৱা হ'ব ৰাতিপুৱাহে জিৰণি হ'লে নিব লাগিব বৈ